আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। প্ৰিয় বন্ধুসকল, আজি আমি শিকিম 5 ওয়াক্ত নামাজৰ ভিতৰত সুন্নতে মুআক্কিদা আৰু সুন্নতে গায়ৰ মুআক্কিদা কিমান ৰাকাত আৰু কি কি। 5 ওয়াক্ত নামাজৰ ভিতৰত সুন্নতে মুআক্কিদা 12 ৰাকাত আৰু সুন্নতে গায়ৰ মুআক্কিদা 8 ৰাকাত। 5 ওয়াক্ত নামাজৰ সুন্নতে মুআক্কিদা ক্ৰমে হ'ল ফজৰৰ 4 ৰাকাত নামাজ, তাৰে ভিতৰত 2 রাকাত সুন্নত নামাজ, সেই 2 রাকাত সুন্নতে মুআক্কিদা। জোহৰৰ প্ৰথম 4 রাকাত যি সুন্নত আৰু ফৰজৰ পিছৰ দি যি 2 রাকাত সুন্নত, মুঠ 6 রাকাত সুন্নতে মুআক্কিদা। আসৰৰ যি 4 রাকাত সুন্নত নামাজ, সেই 4 রাকাত সুন্নতে মুআক্কিদা নহয়, সেই 4 রাকাত সুন্নতে গায়ৰ মুআক্কিদা। মাগৰিবৰ যি 2 রাকাত সুন্নত, এই 2 রাকাত সুন্নতে মুআক্কিদা। ইশাৰৰ যি প্ৰথম 4 রাকাত সুন্নত, এই প্ৰথম 4 রাকাত সুন্নতে গায়ৰ মুআক্কিদা আৰু ফৰজৰ পিছৰ যি 2 রাকাত সুন্নত, এই 2 রাকাত সুন্নতে মুআক্কিদা। তো মুঠ এই 5 ওয়াক্ত নামাজৰ ভিতৰত সুন্নতে মুআক্কিদা 12 রাকাত আৰু সুন্নতে গায়ৰ মুআক্কিদা 8 রাকাত। আসৰৰ 4 রাকাত সুন্নত নামাজ, সুন্নতে গায়ৰ মুআক্কিদা আৰু ইশাৰ প্ৰথম 4 রাকাত সুন্নত নামাজ, সুন্নতে গায়ৰ মুআক্কিদা। আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকৰ ভালেই লাগিল। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু।